লাইভ আহিছে আপোনালোকে দেখিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ কাৰণে এয়া মুখ্য গেট আপোনালোকে দেখিছে ব্লগ ট্ৰেইন নিউজ লাইভ আজি উঠিম চাগে আমাৰ উঠালে নেকি ঠিক আছে এই ব্লগটো আজিলৈকে আজি চাওক আপোনালোকে লাষ্টলৈকে শেষলৈকে চাব আৰু চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি কৰিব লাগে কৰি দিব আপোনালোকে দেই ধন্যবাদ জয় গুৰু শংকৰ নামঘৰ এনেকুৱা আপোনালোকে আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ যিকোনো কৰি দিব ঠিক আছে ধন্যবাদ আৰু এনেকুৱা পাই থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন নতুন আপডেট আপোনালোকে পাই থাকিব লাগি আছে আপোনালোকে দেখিছে লাগি আছে আপোনালোকে ফটকা উঠোৱাৰ কাৰণে Atau ya ফটকা তোলাৰ ঠাই আমি গ'লো বহুত ধুনীয়াকৈ বনাইছে আপোনালোকে এবাৰ আহিব ইয়াত চাই যাবহি শংকৰদেৱ সংঘ এয়া অধিৱেশনৰ ফটকা তোলা ফটকা দেখিছে নহয় আপোনালোকে ইয়াতে ফটকা তোলা হ'ব ডাঙৰকৈ বৃহৎ ডাঙৰকৈ তোলা ঠিক আছে নমস্কাৰ জয় গুৰু শংকৰ অধিৱেশন 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰণে এয়া ফটকা উত্তোলনৰ আমি স্থলীত আজি প্ৰদৰ্শন কৰিছোঁ মেইন মণ্ডপ আপোনালোকে দেখিছে